কৰি আছে কি জানে এইটো আমিতো নাজানো ইলেকশ্যনৰ কাৰণে মিটিং কৰি আছে না কিহৰ কাৰণে মিটিং কৰি আছে মই নাজানো বিটিচিত 1 নম্বৰত কাই আছে 1 নম্বৰত বিটিচিত বিপিএফ আর 2 নম্বৰত কোন আছে 2 নম্বৰত বিজেপি ইউপিপিএল কি নম্বৰত ইউপিপিএল 3 নম্বৰত কেইটা সিট পাব ইউপিপিএল এইবাৰ মই কৈছো না লাখো থাকিব লাগিব কোনবা যদি লাখ থাকে যদি লাখ আছে এটা দুটা হ'ব পাৰে যদি লাখো নাই আপোনাৰ মতে লাখটো এবাৰ কাৰ ভাল হ'ব আপোনাৰ ভাল হ'ব নে ইউপিপিএলৰ প্ৰমোদ বৰৰ ভাল হ'ব লাখটো আমাৰ বিপিএফৰ ভাল কেইটা সিট পাব আপোনাৰ লাখৰ মতে এই সিটটো ক'লে তাৰমানে বিজেপিও বিৰাট মাথাত লাগিব কংগ্ৰেছো লাগিব ইউপিপিএলো লাগিব এই কাৰণে মই নকম কিমানটা কিন্তু আমি এফচুলত পাম এফচুলত পাব আমি ইমানটা সিট পাব ক'লে ইহঁতে আচৰিত পাব না সেইকাৰণে মই কিমানটা এইটো নকম মুঠতে এফচুলত পাব কংগ্ৰেছ শূন্য যাব নেকি কংগ্ৰেছ ইউডিএফ খেলিব মই কৈছো লাখ থাকিলে পাব মানে এবাৰ লাখ হাগ্ৰামা মহিলাৰ বহুত ভাল একদম ফাৰ্ষ্ট ক্লাছ 1 নম্বৰত আছে 1 নম্বৰ প্ৰমোদ বৰৰ লাখটো কেই নম্বৰত আছে প্ৰমোদ বৰতো লাগে আছে না নাই এইটো ক'ব নোৱাৰে না মই লাখ আছে না নাই লাখ থাকিলে জিকিব লাখ নাথাকিলে নিজিকিব প্ৰমোদ বৰৰ নাই আপোনাৰহে আছে মোৰ আছে প্ৰমোদ বৰৰ লাখ নাই স্যার আপোনালোকৰ চিফ ডেপুটি চিফ ডেপুটি চিফ পিছত হ'ব এইটো আজি নহয় ইলেকশ্যন শেষ হওক ৰিজাল্ট আহক ইয়াৰ পিছত কোন চিফ হয় কোন ডেপুটি চিফ হয় এইটো ঠিক হ'ব আপোনালোকৰ মেইন ষ্টাৰ কেম্পেইনাৰ আপুনি কৈছে যে 20 জন ষ্টাৰ কেম্পেইনাৰ থাকিব এবাৰ 1 নম্বৰত ষ্টাৰ কেম্পেইনাৰ আপুনি নিজে থাকিব নেকি 1 নম্বৰত মই 2 নম্বৰত কোন থাকিব 2 নম্বৰটো মই নকম 2 নম্বৰ 3 নম্বৰ মেলা আছে বাহিৰৰ পৰা আনিব নেকি ষ্টাৰ নাই আমাৰ এনেকুৱা হায়াৰ সিস্টেম নাই আমি সাফিচিয়েন্ট বাহিৰৰ পৰা কেম্পেইনাৰ নালাগে আমি সাফিচিয়েন্ট স্যার হেলিকপ্টাৰ কিবা ক'ব নেকি হেলিকপ্টাৰটো কথা পাতি আছে আমি ড্ৰাইভাৰৰ লগত কি চিন্তা কিমানখন থাকিব একটা আলোচনা হৈ আছে চাম এটা হেলিকপ্টাৰত সম্ভৱ হ'ব নে আপোনাৰ ইমানটা নাই সম্ভৱ হ'ব একদম হ'ব লাগে আপসুৱে বিপিএফ ইউপিপিএল এক হ'ব লাগে বুলি কৈছে ফৰ্মুলাটো কি কিন্তু মোবাইলত সেইটোৱে কৈছোঁ মই মোবাইলত বা টিভিত কৈ থাকিলেই নহ'ব আগবাঢ়ি আহিব লাগিব মই প্ৰথমে আপোনালোকক জনাইছোঁ আপোনালোকৰ মিডিয়া থ্ৰুদি মই জনাইছোঁ ডিফেন বড়ো নিজে মোৰ ওচৰত আহিছে ডিফেন বড়ো আৰু ছেক্ৰেটাৰী খনেন বসুমতাৰী আৰু খাম্পা ইহঁতে নিজে মোৰ ওচৰত আহি পেলাই কথা পাতিছিল যে আমি ইউনাইটেড হোৱাটো ভাল হ'ব মই কৈছোঁ হ'ব ইউনাইটেড হোৱাটো ময়ো বিচাৰি ইউপিপিএল আৰু বিপিএফ ইউনাইটেড হ'ব পাৰিলেতো খুব ভাল এই কথাটো কৈছোঁ মই আৰু ইহঁতে দায়িত্ব লৈ পেলাই কৈছিল যে আপুনি প্ৰমোদ বড়োৰ লগত বহিব না নাই বহি পেলাই আলোচনা কৰিব না নাই সেইটো মোৰ পৰা কনচেণ্ট লৈ গৈছে মই কনচেণ্ট দিছোঁ মই বহিম চিন্তা কৰিব নালাগে কেতিয়া বহিব লাগে মোক খবৰ দিলেই হ'ল কথা সেইটোৱে কিন্তু প্ৰমোদ বড়োৱে কৈ আছে যে মিত্ৰতাও নাই মানে শত্ৰুতাও নাই বিপিএফৰ লগত এইটোক লৈ আপুনি এইবিলাক বাহানা কৰি লাভ নাই কি মিত্ৰতাও নাই শত্ৰুতা মহিলাৰ ভয় খাইছে নেকি প্ৰমোদ বড়ো ভয় খাইতো আছে প্ৰমোদ বড়ো ভয় খাই আছে কাম নহ'ব নেকি কাম নহ'ব তাৰ কোনো কাম নাই 15 আগষ্টৰ আগত অভিৱৰ্তনৰ কথা কৈছে অভিৱৰ্তন আপুনি উপস্থিত নাথাকিব নেকি কিহৰ অভিৱৰ্তন একত্ৰিত হোৱাৰ কাৰণে বড়ো জাতিৰ কথা কৈছে না এই পাৰ্টিৰ কথা কৈছে জাতিটোৰ কথা কৈছে বড়ো জাতিটো একেই আছে আগৰ পৰাই মানে আপোনাৰ মতে এতিয়াও একেই আছে বড়ো জাতি হিচাপে একেই আছে পুনৰ আৰু এক হোৱাটো আপুনি নিবিচাৰে কেনেকুৱা এক হ'ব আৰু পাৰ্টি লাইনত বেলেগ কিন্তু বড়ো জাতি হিচাপে এক আজিও আছে মানে জাতি হিচাপে একেলগে হোৱাৰ কাৰণে বহিব বড়ো জাতি হিচাপে একেই আছে আজিৰ দিনতো কিন্তু পাৰ্টি হিচাপে কোনোবা ইউপিপিএল কোনোবা বিপিএফ কোনোবা কংগ্ৰেছ কোনোবা বিজেপি মথামগুৰিত বিজেপিৰ লগত ফেক্টৰ হ'ব আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে ইউপিপিএল আৰু বিপিএফ লগ হ'লে বড়ো জাতিটোৰ কাৰণে মংগল আজিৰ দিনটোত কৈছে এইটোতো ভাল কথা একগোট হ'ব পাৰিলেতো মংগল হ'বই বিপিএফ আৰু ইউপিপিএল একগোট হ'ব পাৰিলেতো মংগল হ'বই ভাল কিন্তু ইউনাইটেড হ'ব কেনেকুৱা ফৰ্মুলাটো কওক মোৰ ফৰ্মুলাটো মই দি আছোঁ আপোনালোকে চৰকাৰ এৰি পেলাই আহক 20টা কিলিম ইউপিপিএল 20টা বিপিএফ 20টা একগোট হৈ গ'ল মোৰ প্ৰপ'জাল সেইটো আপুনি কেইটা সমষ্টিত খেলিব এইবাৰ নাই আমাৰতো বিপিএফ হিচাপে আমাৰ 40টা
40টাটো খেলিব আপুনি কেইটা মইতো দুটা খেলিব খেলিব আৰু এটাতো পিছত চাম খাৰ লগত খেলিব বাক্সা চিৰাং কোকৰাঝাৰ এইটো মই নকম এইটো আজিৰ দিনত মই নকম চাম হা PFF যদি লাখ থাকে লাখৰ ওপৰত নিৰ্ভৰ কৰে যদি লাখ নাই এটাও নাপাব যদি লাখ আছে এটা দুটা পাব পাৰে লাখৰ ওপৰত মিটিং কৰি আছে আজি আমি আমাৰ বাক্সা জিলাৰ এই কখলাবাৰী সমষ্টিৰ অন্তৰত থকা আমাৰ চিমলা ধাউধাৰা ইয়াত PMB মিটিং হৈছিলে এই PMB মিটিঙত আমাৰ ভাল এটা ডিচিশ্যন আহিছে সেইটো হ'ল কেণ্ডিডেট ঠিক কৰা তো 22টা সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ আজি 22টা সমষ্টিটো ফৰ্মেলি ডিক্লেয়াৰ দিলে এইটো একটা হ'ল 22টা সমষ্টিৰ প্ৰাৰ্থীটো আমি ঠিক কৰিব পাৰিছোঁ কেণ্ডিডেট এইটো আৰু ছেকেণ্ডটো এইটো 15 আগষ্টত আগত আমি দিম ছেকেণ্ডটো থাৰ্ডটো 15 আগষ্টৰ পিছত আৰু একটা ডিচিশ্যন আহিল প্ৰত্যেকটা সমষ্টিত এজনকৈ মানে ইনচাৰ্জ থাকিব আমাৰ BPF দলত এইটো একটা হ'ল আৰু আমাৰ ষ্টাৰ কেম্পেইনাৰ 20 জন থাকিব এইটো আমি ঠিক কৰা হ'ল মুঠতে এই তিনিটা মেজৰ ডিচিশ্যন আৰু ইয়াৰ লগত আছে শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ যিখিনি অঞ্চল বা এৰিয়া বা গাঁও সোমাইছে আমাৰ BTC অঞ্চলত এই অঞ্চলৰ যিটো ভোটাৰৰ কিবা হিচাপ বা কি বুলি ক'ম সেইটো গোটেই ওদালগুৰি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত হ'ব লাগে ইহঁতৰ কাউণ্টিং হওক বা ইহঁতৰ যিকোনো কাম কাজ ওদালগুৰি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত হ'ব লাগে বুলি আমাৰ BPFে আজি আলোচনা কৰিছে মানে এই বিশ্বনাথ ডিষ্ট্ৰিক্ট আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিখিনি এৰিয়া সোমাইছে ভোটাৰ ইহঁতৰ গোটেই কাউণ্টিঙৰ পৰা আৰম্ভ কৰি ভোট দিয়াৰ পৰা আৰম্ভ কৰি গোটেই বস্তু অফিচিয়েল কামবিলাক ওদালগুৰি হেডকোৱাৰ্টাৰত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ মিত্ৰতা সন্দৰ্ভত কিবা অভিবাদনৰ ব্যৱস্থা কৰা হৈছে মিত্ৰতা কোনো দলৰ লগত নাই BJPৰ লগতো নাই কংগ্ৰেছৰ লগতো নাই UPFৰ লগতো নাই বা GSPৰ লগতো আমি মিত্ৰতা আজিলৈকে কৰিব পৰা নাই আলোচনা চলি আছে হোৱা নাই ফাইনাল কথা সেইটোৱে UPFৰ লগত মিত্ৰতা সম্ভৱ নহয় নেকি UPFৰ লগত মিত্ৰতা সম্ভৱ হয় নহয় ইহঁতে আজিৰ দিনত মোবাইলত বা টিভিত কৈ আছে যে একগোট হ'ব লাগে বুলি একগোট কোনটো লাইনত একগোট হ'ব লাগে ইহঁতে কেতিয়াবা কয় আমি বড়ো জাতি একগোট হ'ব লাগে কেতিয়াবা কয় দুটা দল একগোট হ'ব লাগে মুঠতে কথাটো ঠিক নাই মানে এইটোক লৈ পলিটিক্স হৈ থকা বুলি ভাবে নেকি আপুনি এইটো লৈ ৰাজনীতি কৰি আছে UPFL দলে সেই ইউনাইটেড হোৱাটো লৈ ৰাজনীতি কৰি আছে ইহঁতে কোনো জাগাত ভালকৈ সোমাব পৰা নাই BTC অঞ্চলত এইকাৰণে এইবিলাক ইউনাইটেড হ'ব লাগে এই ইউনিফিকেশ্যন হ'ব লাগে এইবিলাক শ্লোগান মাৰি মানে আমাৰ BTC বাকী ৰাইজৰ সোমাব বিচাৰিছে কিন্তু ৰাইজে জানে UPFL আজিৰ দিনত এটাও চিট নাপায় আৰু ইউনাইটেড হোৱাটো কোনটো বুজাইছে বড়ো জাতি হিচাপে ইউনাইটেড আছে অলৰেডি আৰু থাকিব জাতি হিচাপে একোটাই আছে বড়ো জাতিয়ে কিন্তু পাৰ্টিৰ ক্ষেত্ৰত হয় বড়ো জাতি হিচাপে কোনোবা UPFL কৰিছে কোনোবা BPF কৰিছে কোনোবা কংগ্ৰেছ কৰিছে কোনোবা BJP কৰিছে কোনোবা GSP কৰিছে এইটো থাকে ইহঁতে কোনটো লাইনত ইউনাইটেড হোৱাটো বিচাৰিছে মোৰ প্ৰশ্ন এইটোৱেই পাৰ্টি লাইনত কৈছে না জাতি হিচাপে কৈছে কিন্তু বড়ো জাতি হিচাপে মই কম বড়ো জাতি এগে আছে বড়ো জাতি হিচাপে এগে আছে কিন্তু পাৰ্টি হিচাপে হয় বেলেগ কথা সেইটোৱে